তোমালোকক ড্ৰাইভিং লাইচেন্সখন দি দিলে এতিয়া কেনেকৈ চলাই লৈ যোৱা গাড়ীখন তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে ভালদৰে যদি চলাই লৈ যোৱা, ধুনীয়াকৈ চলাই লৈ যোৱা, তেতিয়াহ'লে নিশ্চয় সঠিক জেগাত গৈ পেলাই উপনীত হ'ব। আৰু নহ'লে তোমালোকে আধ বাটতে থাকি যাব। তেতিয়া কি হ'ব গম পাইছানে? হেঁতেনলৈ পৰিব গোটেই লাইফটো। পঢ়াহেঁতেন, এতিয়া অলপ মনত ভাৱটো নাহে জানো? পৰীক্ষাত আগত আৰু অকণ পঢ়াহেঁতেন, আৰু অলপ নম্বৰ পালোহেঁতেন। হেঁতেনটো হয় জানো কেতিয়াবা? নহয়, ইম্পচিবল কথা। হেঁতেন কেতিয়াও হয় নহয়। গতিকে নিজকে হয় কৰি তুলিব লাগিব যে মই কৰিম, কৰিছোঁ। এই যিটো হেবিট ফৰ্মেশ্যন, এই যি 10 বছৰে তোমালোকক এটা অভ্যাস, এতিয়া নিকেতন শেষ হ'ল বুলি তুমি অভ্যাসখিনি এৰি পেলালে নহ'ব। এই অভ্যাসখিনিক লৈ পেলাই মূলধন হিচাপে লৈ তোমালোকে যদি পঢ়া, নিশ্চয় ছাকচেছ হ'বা। মই ইমানকে ক'ব বিচাৰিছোঁ, বেছি ক'ব বিচৰা নাই। গৰমো বেছি, টাইমো বেছি। গতিকে ইমানকে কৈ তোমালোকৰ ভৱিষ্যত জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে এজন ভাল জ্যোতিষ্ক হ'ব, আইডেণ্টিটি ক্ৰিয়েট কৰা। বুজি পাইছানে? জ্যোতিষ্ক মানে এইটোৱে বুজায় যে আইডেণ্টিটি, যিটো ফিল্ডতে নাথাকা তোমাৰ উপস্থিতি চবেই গম পাব লাগিব। বুজি পাইছানে? যিটো ফিল্ডতে নাথাকা, তুমি এগ্ৰিকালচাৰ ফিল্ডত থাকা, তুমি বিজনেছ কৰা, তুমি কিবা এটা কৰা, যিটোৱে নকৰা, তোমাৰ যিটো আইডেণ্টিটি, তোমাৰ উপস্থিতি, কাষৰ 10জনে অনুভৱ কৰিব লাগিব যে তোমাৰ উপস্থিতিটো। তেতিয়াহে তুমি জীৱনত ছাকচেছ হ'লো বুলি ভাবিব পাৰা। নহ'লে 100জনৰ মাজত এজনেই হৈ থাকিবা, যিটো কথা কোনেও গম নাপাব যে তুমি পৃথিৱীলৈ আহিছিলা, পৃথিৱীৰ পৰা গুচি গ'ল। বুজি পাইছানে কথাটো? গতিকে সেইখিনি কথা সাৰোগত কৰি আগবাঢ়ি যাবা। সদায় মনত ৰাখিবা, ইফ ইউ ডু গুড টুডে ইট বিকামছ দ্য চ'ৰ্চ অফ হেপিনেছ ফৰ টুমৰো। যদি আমি যিকোনো কাম আজি ভাল কাম কৰোঁ, ফিউচাৰ এই হেপিনেছৰ এটা কি হৈ যায়, চ'ৰ্চ হৈ যায়। এতিয়া সদায় দিনটো টাৰ্গেট কৰি ল'ব লাগে ভাল কাম কৰিম বুলি, আৰু দিনটো সদায় কনভাৰ্ট কৰিব লাগে ছেকেণ্ডলৈ। যদিহে ডাঙৰ মানুহ হ'ব বিচাৰিছা, UPSC কিবা কিবি এনেকুৱা এক্সামিনেশ্যন দিব বিচাৰিছা, এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰা। সেইটো কেনেকৈ প্ৰিপেয়াৰ কৰে গম পাইছানে? দিনটো 24 ঘণ্টাক তুমি ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব। প্ৰথম মিনিট, তাৰপিছত ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব। তুমি প্ৰতিটো কাম তোমাৰ ছেকেণ্ডৰ হিচাপত হ'ব লাগিব। কেতিয়াও ঘণ্টা হিচাপত কাম নকৰিবা, বহুত লেজি। মিনিট হিচাপত কাম নকৰিবা, তাতকৈ অকণমান ফাষ্ট, কিন্তু তথাপিও লেজি। ছেকেণ্ড হিচাপত যদি কাম কৰিব পাৰা, তেতিয়াহ'লে লাইফত কিন্তু এচিভ কৰিব পাৰিবা। আৰু এতিয়া যিমানখিনি এচিভ কৰিছে, মানে যিমান ছাকচেছফুল ব্যক্তি আছে, তুমি যদি চোৱা, তেওঁলোকে ছেকেণ্ডত কাম কৰে। ছেকেণ্ডত ভাবিব লাগিব কথা এটা, কাৰণ তুমি ছেকেণ্ডত এটা এনচাৰ কৰিব লাগিব। 300 মাৰ্কছৰ ছেকেণ্ডত কৰিব লাগিব। এটা ছেকেণ্ড যদি তুমি ভবা দেৰি কৰা, তোমাৰ এটা কুৱেশ্যন লেট হৈ যাব। এটা কুৱেশ্যন লেট হোৱা মানে তুমি কম্পিটিশ্যনত তাৰমানে 300 কুৱেশ্যনৰ ভিতৰত 299হে কৰিব পাৰিবা। আৰু 1 ছেকেণ্ড লেট কৰা, তুমি 297 কমি আহি থাকিব। বুজি পাইছানে? 300 ছেকেণ্ডত গোটেই পেপাৰখন কৰিব লাগে। 300 ছেকেণ্ডত কৰিব লাগে মানে তুমি 1 ছেকেণ্ডো এৰিব নোৱাৰা। তাৰ কাৰণে ফুল্লি প্ৰিপেয়াৰ্ড লাগিব, ছেকেণ্ডত ভাবিব পাৰিব লাগিব। গতিকে কনভাৰ্ট কৰিব লাগিব। দিনটোৰ কথা নভাবিবা, কালিলৈ খাম, কাইলৈ দিনটো 24 ঘণ্টাটো মিনিটলৈ কনভাৰ্ট, তাৰপিছত ছেকেণ্ডলৈ। যেতিয়াই ছেকেণ্ডলৈ আহিব পাৰিবা, যিদিনা আহিব পাৰিবা, তেতিয়াই গম পাবা যে তুমি লাইফত কিবা এটা ছাকচেছ কৰিব পাৰিবা। ইমানটো কথাকে ক'লোঁ, গৈ পেলাই তোমালোকৰ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ নিকেতনৰ সমূহ আচাৰ্যাক অভিনন্দন জ্ঞাপন কৰিছোঁ।